গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভাল আছে। মই আপোনালোকক মোৰ নতুন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি 26 তাৰিখ শুক্ৰবাৰ। আজি ভিডিঅ'টোৰ পৰা মজা হ'ব, কাৰণ আজি আমি এটা জেগালৈ যাম অফিচৰ পৰা। এতিয়া ৰাতিপুৱা উঠিলোঁ, কাপোৰ কানি ঠিক কৰিলোঁ, তাৰপিছত বনাই আছোঁ আলু ভাজি ৰুটি খাই অফিচলৈ যাম। তাৰপিছত দেখাম আমি ক'লৈ গৈ যাম আজি। তেন্তে ভিডিঅ'টো চাই থাকিব। এতিয়া মোৰ আলু ভাজি সিজি আছে, কেৰাহী লৈ গৈছে। অফিচ গৈ আছোঁ, বেগ দেখিলে আপুনি ভয় খাই যাব। চবৰে কাপোৰ, মোৰ কাপোৰ, বুনুৰ কাপোৰ, গিফ্ট চব পেক কৰি আহি আছোঁ। চাওঁচোন এতিয়া কেনেকৈ মিলে। দিনৰ 1মান বজাত যাব লাগিব। আজি আছিলে আমাৰ ৰিম্পী বা, আগতে ইয়াতে CRM কৰিছিলে মহিন্দ্ৰাত। তাই মানে নিয়ম কৰিব আৰু বিয়াৰ। চ' আজি আমাক মাতিছে। তো এগৰাকীতো গ'লেই, কালিয়ে গ'ল তেওঁ বিয়া খাবলৈ। আমি আজি যাম আৰু চাই থাকিব ভিডিঅ'টো, দেখাই গৈ থাকিম। ফাইনেলি আমি ষ্টাইল কৰি গৈ আছোঁ আৰু বিয়া ঘৰলৈ। তাৰপিছত এয়া বাইদেউ। তো ফাইনেলি আমি বিয়াত আহি পালোঁ। এই পিছফালে ল'ৰা কইনা আমি খাই আছোঁ কফি। এইফালে আমাৰ মধুবা বা ষ্টাইলত। বুনু খাই কেনেকুৱা লাগিছে? এয়া মেডামে লিপষ্টিক লগাইছে, খাই মেলি খতম কৰি পেলালে। বাইদেৱে চাচি বুনুৱা ভিডিঅ' কৰিছে। এনেকে বস্তু কৰি কেনেকুৱা লাগিছে? মৰিবাৰ বিয়াত বস্তু কৰি ভাল লাগিছে। মানে লাইফত এবাৰ মানে কি উঠাইছো। কোৰিয়াৰ নহয় মা বিয়া আছে। হয় সব আমাৰ এইবোৰ ৰেসপন্সিবল ব্ৰাদাৰ ন। এয়া আমাৰ ব্যস্ত কইনাৰ ভনীয়েক হয়। কেনেকুৱা লাগিছে কওক এতিয়া? ভাল লাগিছে। বিয়াত আৰু কেনেকুৱা লাগিব, একদম বহুত কাম কৰিব লগা হৈছে। ভৰি বিষাই গৈছে। আৰু আপোনাক বহুত ধুনীয়া লাগিছে। থেংক ইউ, তোমাকো লাগিছে। মেকআপ আৰ্টিষ্ট গৰাকীৰ নামটোহে মই নাজানো। এই আহিছিলে যে ময়ো কৰাই ল'লো আৰু লগত। অ'কে, তেন্তে আৰু কাইলৈ অফিচ আহিবনে? যাম। এটা কমপ্লেইন শুনিছোঁ আজি বিউটি টাইমত মই এবচেণ্ট থকা সময় চব তোমাক কটালো দেই। কথা এটা ভুল আছিলে। এই কাপোৰযোৰ যে মই মানে ঠিক কৰি থৈছিলোঁ আৰু ব্লাউজ আৰু মেখেলা পিচটো তিনিচুকীয়াত মই বহুত বিচাৰিলোঁ। চাদৰ কি পিন্ধিম ভাবি পোৱা নাই। বাট মানে মই এদিন লৈ গ'লোঁ বজাৰলৈ কাপোৰ চিলেক্ট কৰিবলৈ। বাইদেউ মেচিং চেণ্টাৰ তিনিচুকীয়া। বাইদেৱে মই এনেকুৱা ধুনীয়া এটা পিচ চিলেক্ট কৰিলে কাপোৰযোৰৰ। কাপোৰযোৰ মানে বেলেগ এটা লুক আহে। থেংকছ টু হাৰ। তেওঁ মানে মোৰ ড্ৰেছ ডিজাইনাৰ হয়। লোকেল ডিজাইনাৰ। আৰু এইবোৰ দেখিছেনে অফিচৰ ফোনবোৰ যে বাইদেউ কৈ দিয়া, কিবা এটা কৈ দিয়া। এইফালে আহা আকৌ। যেনে তেনে আমাৰ লগৰ সঞ্জয় দা বহুত দেৰি শাৰী পিন্ধিব নাজানো, মোক কিয় সেইজনে শাৰী পিন্ধিবি। ওলাইছোঁ, যাওঁ মধুবাক লগ কৰি লওঁ। তাৰপিছত আৰু ডাইৰেক্ট অফিচত। এটা কাম আছে, আমি বাইপাছৰ ৰখি পিনে ভিডিঅ' বনাম। চ' আমি অফিচলৈ আহি আছোঁ। 1 ঘণ্টাৰ কাৰণে ছুটি লৈছিলোঁ মাত্ৰ। জল্দি খাই বৈ আমি আহি গ'লোঁ। ফাইনেলি আমি অফিচ আহি পালোঁ, নিজৰ কামত, নিজৰ চিষ্টেমত। বাট কাপোৰ খুলিব সময় নাই, বহুত কল এটেণ্ড কৰিব আছে, বহুত কাম আছিলে। তো আহি কামখিনি কৰি সামৰণি মাৰিছোঁ আৰু এতিয়া আমি অলপ পাছত ড্ৰেছ চলাম, তাৰপিছত যাম ৰুম। আৰু বিয়া খাই কেনেকুৱা লাগিলে মিছ বুনু? একদম ভাল লাগিলে। খানা বহুত টেষ্টি আছিলে, সঁচাকৈ একো বেয়া নাছিলে, চব ভাল আছিলে।
আৰু ৰিম্পী বা আৰু ভিনদেলৈ যুগ্ম জীৱনৰ শুভেচ্ছা যাচিলোঁ আৰু সদায় এনেদৰে হাঁহি থাকক আৰু কি ক'ম ন তো ভালেই হওক বাৰু তেন্তে আজি ব্লগটো ইমানতে সামৰি মাৰিছোঁ নেক্সট ভিডিঅ' লগ পাম বাই বাই চ' মই দুগৰীমান বিয়াৰ ফটো আপলোড কৰি দিছোঁ এয়া আমাৰ দৰা কইনাৰ লগত চ' বাই বাই